নমস্কাৰ জনাইছোঁ বন্ধুসকল, আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ বলক তেন্তে এই ভিডিঅ'টো আৰম্ভ কৰোঁ অকণো দেৰি নকৰাকৈ। আজিকালি বন্ধুসকল, এই পৃথিৱীখনত জীয়াই থকাটো কিমান কঠিন হয়তো আপোনালোকে অনুভৱ কৰিব পাৰিব। কিমান কঠিন এই পৃথিৱীখনত জীয়াই থকাটো। এই পৃথিৱীখনত জীয়াই থাকিবলৈ হ'লে আমাক কি প্ৰয়োজন? প্ৰথম প্ৰয়োজন হ'ল টকা। আৰু টকা আপোনালোকে কেতিয়া আপোনালোকৰ ওচৰলৈ টকা আহিব? যেতিয়া আমি কাম কৰোঁ তেতিয়াহে টকা। আৰু আমাৰ দুখীয়া শ্ৰেণীৰ মানুহবিলাকৰ এইটোৱেই মানে চিন্তা যে টকা পইচা নাই, আমি একো কৰিব নোৱাৰোঁ, আগলৈ উঠিব নোৱাৰোঁ, কি কৰিম কি নকৰিম। আপোনালোকে যদি কাম বন নকৰি অনাই বনাই ঘূৰি ফুৰে তেন্তে আপোনালোকৰ ওচৰলৈ ক'ৰ পৰা টকা আহিব? আৰু টকা নহ'লে আপোনালোক চলিব কেনেকৈ? মেইন প্ৰব্লেমটো হ'ল মানি বিশেষ বহুত দৰকাৰ মানুহৰ জীৱনত। চাহ চব্জি ইমান দাম বাঢ়িছে, ইমান দাম বাঢ়িছে কৈ লাভ নাই। আমাৰ নিচিনা দুখীয়া শ্ৰেণীৰ মানুহবিলাকে কিনি খাবলৈ 100 বাৰ ভাবিবলগীয়া হয়। এই বস্তুবিলাকৰ ইমান দাম বাঢ়িছে। আজিকালি বন্ধুসকল চাওক, আমাৰ অসমতেই খেতি হয়, ধান খেতি হয়, অমুক তমুক চব্জি তব্জি চব অসমতেই খেতি হয়। আৰু অসমৰ মানুহে এতিয়া চাউল 1 কেজি কিনি খাবলৈ হ'লে 40 টকা প্ৰয়োজন হয়। আৰু যাৰ মাটি বাৰী নাই, খেতিৰ মাটি নাই, সিহঁতে কেনেকৈ চলিব? চাউল কিনি খাবলগীয়া হয়। কিমান কষ্টৰে ইমান দাম দি পেলাই কেনেকৈ বস্তুবিলাক কিনি খাব? ইফালে আকৌ মাৰ্কেটবিলাকত দেখিছেই কেঁচা চাহ চব্জি ইমান দাম বাঢ়িছে। এতিয়া কেনেকৈ চলিব বন্ধুসকল মানুহবিলাক? আপোনালোকে কওকচোন কেনেকৈ চলিব? আৰু বন্ধুসকল, আপোনালোকে আজি আমাৰ অসমৰ কিমান দুখীয়া মানুহ আছে চাওক। বহুতে নিজৰ ঘৰ দুৱাৰ এৰি, নিজৰ ৰাজ্যখন এৰি, নিজৰ ঘৰ বাৰী এৰি, নিজৰ পৰিয়ালৰ পৰা দূৰত থাকি ঘৰৰ পৰা ওলাই যাবলগীয়া হয় কামলৈ। বিশেষ বেলেগ জেগাত যাবলগীয়া হয়। হায়দৰাবাদ, কেৰেলা, বেংগলোৰ এইবোৰ জেগালৈ কাম কৰিবলৈ যাবলগীয়া হয়। গুজৰাট এই তেনেকৈ কিছুমান জেগাত কাম কৰিবলৈ যাবলগীয়া হয় মানুহবিলাক, আমাৰ ঘৰ বাৰী এৰি পেলাই এই দুখীয়া শ্ৰেণীৰ মানুহবিলাকে। কিন্তু অসমত এনেকুৱা কঠিন হৈছে, এটা কাম বিচাৰি পোৱা এনেকুৱা কঠিন হৈছে। অসমত কাম বিচাৰি পোৱাই কঠিন, কামেই নাই। সেইকাৰণে যেনেকৈ আজি হায়দৰাবাদ, বেংগলোৰ তেনেকুৱা ৰাজ্যত ইমান ধুনীয়া কোম্পেনী, তাত কিমান মানুহ আছে অসমৰ গৈ কাম কৰি আছে। অসমৰ মানুহবিলাকে গৈ তাত ছিকিউৰিটি গাৰ্ড বা কিছুমান কোম্পেনীত গৈ কাম কৰি পেলাই নিজৰ সংসাৰখন যেনে তেনে কষ্টৰে চলাই গৈ আছে। সেইকাৰণে ঘৰ বাৰী এৰি সিহঁতে ইমান দূৰ গৈ কাম বন কৰি আছে কি? সেইকাৰণে আমাৰ অসমতো যদি তেনেকুৱা কোম্পেনীবিলাক হ'লহেঁতেন তেন্তে আমাৰ অসমৰ মানুহবিলাকে প্ৰায় বাহিৰলৈ নোযোৱাকৈ নিজৰ অসমতেই কাম বন কৰি চলি যাব পাৰিলে হয়। কিন্তু আমাৰ অসমখনত তেনেকুৱা সা সুবিধা দিয়া নাই। চৰকাৰেও তেনেকুৱা কোম্পেনীবিলাক আনিবলৈ বিচৰা নাই যে অসমতো তেনেকুৱা কোম্পেনী লাগে, কাম বন লাগে, যে আমাৰ এই দুখীয়া শ্ৰেণীৰ মানুহবিলাকে তাত গৈ কাম কৰিব, খাব, পৰিয়াল চলাব। তেনেকুৱা সা সুবিধা অসমত বিশেষকৈ দেখা পোৱা নাই। সেইকাৰণে কি হয়, মানুহবিলাকে বাহিৰলৈ যাবলগীয়া হয়। আজি বাহিৰত গৈ যেনেকৈ অসমখন নিজৰ ঘৰ বাৰী এৰি পৰিয়ালৰ মানুহৰ পৰা দূৰৈত থাকি পেলাই কাম বন কৰি নিজৰ ঘৰখন পোহপাল দি আছে, সেইবোৰ মানুহ কিমান কষ্টৰে ঘৰখন চলাই আছে। অসমতো তেনেকৈ ডাঙৰ কোম্পেনী বা ইণ্ডাষ্ট্ৰি খুলিব লাগে, তাত যাতে মানুহবিলাকে কাম বন কৰিব পাৰে। এতিয়া অসমত এনেকুৱা হৈছে, কাম বিচাৰি পোৱাই টান। আৰু সংসাৰখন চলাবলৈ আপোনালোকৰ বস্তুৰ যিহে দাম দিনে দিনে বাঢ়ি গৈছে, কিনি খাবলৈ উপায়েই নোহোৱা হৈছে। আৰু বিশেষকৈ কাম নাই। ইফালে কি কৰিব মানুহে? উপায় নাপায় বিদেশত গৈ ইমান কষ্ট কৰি নিজৰ পৰিয়াল এৰি পেলাই বিদেশত গৈ কাম কৰি আছে। আজিকালি চাওক, আমাৰ দুখীয়া শ্ৰেণীৰ মানুহবিলাকৰ বিশেষকৈ পঢ়া শুনা কম। পঢ়া শুনা কেলৈ কম? পঢ়া শুনা কৰিবলৈ সিহঁতে টকা পইচা নাই পঢ়া শুনা কৰিবলৈ। নিজৰ ঘৰৰ পৰিয়ালটো আকৌ মাথাত আহি যায়গৈ, পৰিয়ালটোক চলাই নিব লাগিব। সেইকাৰণে পঢ়া শুনা আধাতে এৰি পেলাই এই কৰ্মত লাগি যায়গৈ। এই কৰ্ম কৰি পেলাই পৰিয়ালটো চলাবলগীয়া হয়। টকা পইচাৰ অভাৱত পঢ়া শুনাও নহয়, পৰিয়ালটো চলাবলগীয়া হয়। সেইকাৰণে বিদেশলৈ যাবলগীয়া হয়। বাহিৰত গৈ ছিকিউৰিটি গাৰ্ড কোম্পেনীত গৈ হাবি জাবি লেবাৰ কিবাকিবি কাম কৰি নিজৰ পৰিয়ালটোক চলাই নিয়ে। সেইকাৰণে এই অসমতো যদি আমাৰ তেনেকৈ কিছুমান বাহিৰৰ নিচিনা এনেকৈ কোম্পেনী হোৱা চাই এতিয়া কিমান ভাল হ'ল হয় বন্ধুসকল, আপোনালোকে নিজেই চিন্তা কৰক। গোটেই মানুহবিলাকে দূৰলৈ যাব নলগীয়া হ'ল হয়, ইয়াতে কাম বন কৰি চলি গ'লগৈ হয়।